ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 5.3 কেইটামান অংক লৈ আহিছোঁ তোমালোকলৈ ইয়াৰ 1 নম্বৰৰ পৰা 1 নম্বৰত 4টা অংক দিয়া আছে এই 4টাৰ পৰা মই এটা অংক কৰিম আৰু 2 নম্বৰত 3টা অংক দিয়া আছে মই ইয়াৰ পৰা এটা অংক কৰিম আৰু 3 নম্বৰত 10টা অংক দিয়া আছে ইয়াৰ পৰা মই 2টা অংক কৰিম মানে আজিৰ যেটো মই ভিডিও বনাম তাত 4টা অংক থাকিব 4টা অংক তোমালোকে ভালদৰে কৰিব পাৰিলে গোটেইখিনি তোমালোকে অংকখিনি কৰিব পাৰিবা ঠিক আছে তেতিয়াহ'লে আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো তোমালোকে চোৱা যে 1 নম্বৰৰ 1টো মই আজি অংকটো কৰিম সো ইয়াত লিখা আছে যে সমান্তৰ প্ৰগতিটোৰ যে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা এতিয়া চোৱা আগত আমি যেটো ক্লাস কৰিছিলো হেতু ক্লাছত যোগৰ বিষয়ে একো বস্তু নাছিলে তো এটো অনুশীলনীত যোগৰ বিষয়ে থাকিব এই যোগটো বাৰু কি হয় তাৰ বিষয়ে আগত আমি জানিলো যোগটোৰ দি পেলাই আমাৰ 2-3টা ইয়াত ফৰ্মুলা আছে তোমালোকে এই ফৰ্মুলা কেইটা প্ৰথম আমাৰ জানিব লাগিব এই ফৰ্মুলা কেইটা কি হয় সো ইয়াত এটা আছে ফৰ্মুলা ইয়াত এটা আছে আৰু ইয়াত এটা আছে সো s = n/2 ইয়াত সো থাৰ্ড ব্ৰেকেটত টুৱাইস a প্লাস n - 1 ইনটু d আছে আমি আগতে পাইছিলো কি a মানে কি আছিল প্ৰথম পদ আছিল আৰু d আছিল সাধাৰণ অন্তৰ আৰু n টো আছিল যে পদৰ সংখ্যা এতিয়া হ'ব কি যে s টোৱে কি বুজাব s টোৱে বুজাব যে পদবোৰৰ যোগফল বুজাব s কি বুজাব পদবোৰৰ যোগফল ঠিক সেইদৰে সো আৰু এটা ইয়াত ফৰ্মুলা দিয়া আছে s = n/2 a + an ইয়াত চোৱা s কি বুজায় যে যোগফল বুজাব n/2 n মানে কি বুজাব পদবোৰৰ সমষ্টি পদৰ সংখ্যা বুজাব a প্ৰথম পদ বুজাব আৰু an শেষৰ পদ বা অন্তিম পদ বুজাব বা nতম পদ বুলিও আমি ক'ব পাৰো ঠিক আছে এইটোৰ নিচিনা কৈছো আৰু এটা আছে যে s = n/2 whole into a plus l ইয়াত l টোৱে বুজাব যে শেষৰ পদ বা অন্তিম পদ বুজাব ঠিক আছে তেতিয়াহ'লে আমি এতিয়া অংক কেইটা ষ্টাৰ্ট কৰো চোৱা ইয়াত প্ৰথম অংকটো লৈ মন কৰা যে ইয়াত কি কৈছে যে যোগফল নিৰ্ণয় কৰিব লাগে মানে কি আমাৰ s নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে চোৱা ইয়াত 1 নম্বৰত কি আছে 1ৰ 1 মই ইয়াত লিখিম question number 1 nor 1 এটুত আছে চোৱা যে 2 7 12 dot dot যে 2 7 12 dot dot দিয়া আছে আৰু ইয়াত কৈছে যে 10টা পদলৈ যে 10টা পদলৈ এই 10টা পদলৈ আমাৰ কি কৰিব লাগে যোগফল নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া আমি সলভ কৰিম সলভ কৰিবলৈ হলে আমাৰ ইয়াত জানিব লাগিব যে ইয়াত কি কি বস্তু আছে আৰু কি কি বস্তু দি পেলাই আমি সলভ কৰিব পাৰিম প্ৰথমে আমি ইয়াত লিখি লম যে ইয়াত কি কি দিয়া আছে যে ইয়াত প্ৰথম পদটো দিয়া আছে মানে a = কিমান দিয়া আছে 2 পিছত সাধাৰণ অন্তৰ d মানে ইয়াত কিমান দিয়া আছে 7 - 2 যে 7 - 2 = কিমান হ'ব 5 হ'ব বাস আমি পালো সাধাৰণ অন্তৰটো পালো আৰু চোৱা আৰু কিবা আছে নাই ইয়াত আৰু একো বস্তুৱে ইয়াত দিয়া নাই কিন্তু চোৱা ইয়াত আৰু এটা বস্তু দিয়া আছে কি 10টা পদলৈ তেতিয়াহ'লে আমাৰ পদৰ সংখ্যা কিমান হ'ব 10 হ'ব আমাৰ উলিয়াব লাগে কি s উলিয়াব লাগে বা s10 বুলিও আমি লিখিব পাৰিম ঠিক আছে এতিয়া চোৱা আমি যিকেইটা ফৰ্মুলা পাইছো সেই ফৰ্মুলা কেইটা ইয়াত লিখিম 1 নম্বৰত পাইছো কি যে sn = n/2 whole into second bracket twice a plus n - 1 d third bracket close ঠিক আছে এতিয়া চোৱা n ৰ মান ইয়াত দিয়া আছে a ইয়াৰ মানো দিয়া আছে n ৰ মান দিয়া আছে d ৰ মান ইয়াত আমি পাইছো তেতিয়াহ'লে আমি এইটো ফৰ্মুলা মিলাই পেলাই আমি কি কৰিব পাৰিম অংকটো কৰিব পাৰিম তেতিয়াহ'লে আমি ইয়াত লিখিম কি যে আমি জানো
আমি জানো যে এস এন ইকুয়াল টু n বাই 2 ফুল ব্রেকেট টুৱাইস a প্লাস n মাইনাস 1 d ডাট ব্রেকেট ক্লোজ এতিয়া চোৱা এছ এনৰ মানটো ইয়াত দিয়া নাই তেতিয়াহ'লে আমি এছ এনৰ মানটো উলিয়াব লাগিব এছ 10 মানে কিমান এছ এন মানে কিমান 10 মানে এনৰ মানটো কিমান 10 তেতিয়াহ'লে আমি এনৰ ঠাইত আমি 10 বহুৱাই দিম ডিভাইডেড বাই 2 ডাট ব্রেকেট 2 ইনটু এ এৰ মানটো ইয়াত আছে কিমান 2 হলো প্লাস পিছত লিখিম কি n এনৰ মানটো কিমান আছিল 10 ইয়াত আমি লিখি দিম মাইনাস 1 4 ইনটু d ৰ মানটো ইয়াত কিমান 5 পালো এতিয়া আমি থাৰ্ড ব্ৰেকেট ক্লোজ কৰিলো এতিয়া চোৱা যে এই 2 টু 5ত কিমান বাৰ 10ত কিমান বাৰ যাব 5 বাৰ যাব 5 বাৰ গল এতিয়া আমি ইয়াত লিখি দিম 5 আৰু চোৱা ইয়াত চোৱা যে 2 ৰ লগত 2 টু কি আছে পূৰণ 2 দুগুণে কিমান হ'ব 4 পিছত আছে প্লাস চোৱা 10 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 9 যে 9 ৰ লগত আকৌ কি আছে 5 পূৰণ আছে আমি লিখিলো তাই যে 5 ইয়াত চোৱা 4 প্লাস 9 5 গুণ কিমান হ'ব 45 হ'ব ঠিক আছে 9 5 গুণ 45 ইকুয়াল টু চোৱা 5 ইনটু 4 আৰু 45 যোগ কৰিলে কিমান হ'ব 49 হৈ যাব এতিয়া আমি যদি 49 আৰু 5 যদি আমি যোগ কৰি দিও তেতিয়াহ'লে কিমান হ'ব 5 9 গুণ কিমান 45 ৰ 5 থাকিব 4 5 4 গুণ 20 আৰু 4 কিমান হ'ব 24 হ'ব এতিয়া আমি পালো কিমান যে 10টা পদৰ যোগফল কিমান পালো যা 225 এটাকে 10টা পদৰ যোগফল হ'ব বা হল যোগফল হল কিমান 245 ঠিক আছে আমি এটো কৰিলো ইয়াত চোৱা আৰু দুটা তিনিটা অংক দিয়া আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইখিনি অংক তোমালোকে নিজে কৰিবা তাৰ পিছত 2 নম্বৰত চোৱা ইয়াতো ঠিক এটোৰ নিচিনাই দিয়া আছে যোগফল বিলাক নিৰ্ণয় কৰা ইয়াত যোগফল বিলাক কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব ইয়াৰ পৰা আমি এটা অংক কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াৰ পৰা চোৱা আমি প্ৰথমে আমি ইয়াৰ 2 ৰ 1টো কৰিম 2 ৰ 1টো দিয়া আছে the 7 plus 10 half plus 14 plus dot dot plus 84 ইয়াত আমি প্ৰথমে প্ৰশ্নটো আমি ইয়াত লিখিম যে question number 2 1 কিমান আছিল 7 plus 10 half plus 14 plus dot dot plus 84 ইয়াত এটো দিয়া আছে ইয়াত আমাৰ কি কৰিব লাগে ইয়াৰ যোগফল খিনি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা আমি ইয়াত পৰা আমি কি পাম এটো আমি প্ৰথমে লিখিলাম যে ইয়াৰ পৰা আমি পাম কি প্ৰথম পদটো কি আছিল এ এৰ মানটো ইয়াৰ পৰা আমি উলিয়াই দিলো যে 7 এতিয়া সাধাৰণ অন্তৰ মানে কি আছিল ডি টো আমি কেনেকৈ পাম যে 10 হাফ মাইনাস কিমান হ'ব 7 10 হাফ মাইনাস 7 এতিয়া চোৱা 10 হাফক যদি আমি সমস্তক যদি বা আমি যদি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰো তেতিয়াহ'লে কিমান হ'ব যে 10 2 গুণ কিমান হ'ব 20 আৰু 2 1 যোগ কৰিলে কিমান হ'ব 21 ডিভাইডেড বাই 2 মাইনাস 7 এটো পালো এতিয়া আমি ইয়াত কি কৰিম লহাগু লৈ লম লহাগু ললে 2 আৰু এটোৰ তলত কিমান 1 থাকিব 1 আৰু 2 আৰু লহাগু ললে কিমান হ'ব 2 হ'ব তে 2 2ত কিমান বাৰ যাব 1 বাৰ 1 21 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 21 মাইনাস 1 2ত কিমান বাৰ 2 বাৰ 2 7 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 14 হ'ব ইকুৱেল টু চোৱা যে তলত কিমান আছে 2 আছে ওপৰত কিমান থাকিব 21 ৰ পৰা যদি আমি 14 বিয়োগ কৰো তেতিয়াহ'লে কিমান থাকিব 7 থাকিব আমি সাধাৰণ অন্তৰটো কিমান পালো 7 পালো আৰু এটা বস্তু চোৱা ইয়াত হেহৰ পদটো দিয়া আছে হেহৰ পদটো এল বা এ এন বুলি আমি লিখিব পাৰিম এল বা এ এন বুলি আমি লিখিব পাৰিম কিমান আছে 84
ঠিক আছে আমি এইখিনি পালোঁ এতিয়া আমাৰ চাব লাগিব যে আমি কোনকেইটা ফৰ্মুলাত আমি বহুৱাব পাৰিম চোৱা ইয়াত লিখোঁ যে a ইকুৱেল টু পালোঁ কিমান 7 d ইকুৱেল টু পালোঁ কিমান 7/2 আৰু a n ইকুৱেল টু পালোঁ কিমান যে 84 এতিয়া চোৱা আমি জানো যে আমি ফৰ্মুলা কেইটা আমি প্ৰথমে ইয়াত লিখি লওঁ যে এছ এন ইকুৱেল টু আমি কি পাইছোঁ যে n/2 টুৱাইছ a প্লাছ n-1 d চোৱা ইয়াত ডিৰ মান আমি পাইছোঁ ঠিক আছে এৰ মান পাইছোঁ ঠিক আছে কিন্তু চোৱা এনৰ মানটো আমাৰ ইয়াত নাই তেতিয়াহ'লে আমাৰ প্ৰথমে কি কৰিব লাগিব ইয়াৰ পৰা এইখিনি মান বহুৱাই পেলাই আমাৰ কি এনৰ মানটো আমাৰ প্ৰথমে উলিয়াব লাগিব এনৰ মানটো উলিয়াবলৈ হ'লে আমাৰ ফৰ্মুলাটো কি হ'ব এইটো আমাৰ প্ৰথমে জানিব লাগিব এনৰ মানটো উলিয়াবলৈ হ'লে চোৱা আমি প্ৰথম চেপ্টাৰটোত দ্বিতীয় চেপ্টাৰটোত আমি যিটো অংক কৰিছিলোঁ যিটো ফৰ্মুলা পাইছিলোঁ সেই ফৰ্মুলাটো ইয়াত আমি বহুৱাই দিম a n ইকুৱেল টু a প্লাছ n-1 d এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম ডিৰ মান এনৰ মানটো আমি উলিয়াই দিম কেনেকৈ উলিয়াম চোৱা a এনৰ মান দিয়া আছে আমি ইয়াত লিখি দিম যে a n ইকুৱেল টু a প্লাছ n-1 d implies a এনৰ মান কিমান পালোঁ 84 ইকুৱেল টু এৰ মান কিমান পালোঁ 7 প্লাছ এনৰ মান 9 -1 ডিৰ মান পালোঁ কিমান 7/2 ঠিক আছে এতিয়া চোৱা যে 84 ইয়াত আছে আমি 7টো এইফালে আনিলে কি হ'ব মাইনাছ হ'ব -7 ইকুৱেল টু হ'ব কি যে n-1 ইনটু d ডিৰ মানটো কিমান আছিল 7/2 লিখিলোঁ এতিয়া চোৱা 84ৰ পৰা যদি আমি 7 বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব চোৱা 84ৰ পৰা আমি 7 বিয়োগ কৰিলে ওলাব কিমান 77 ইকুৱেল টু হ'ব n-1 ইনটু 7/2 এতিয়া চোৱা ইয়াত কি আছে পূৰণটো যদি আমি এইফালে লৈ আহোঁ কি হৈ যাব হৰণ হৈ যাব যে 77 ডিভাইডেড বাই 7/2 ইকুৱেল টু হ'ব কিমান n-1 ঠিক আছে এতিয়া আমি ইয়াত এই হৰণটোক আমি কি কৰিম এই ভগ্নাংশৰ তলত যিটো ভগ্নাংশ আছে এই ভগ্নাংশটো আমি নাইকিয়া কৰিবলৈ হ'লে আমাৰ প্ৰথম হৰণটো আমাৰ চাব লাগিব এইটো হৰণ মেইন হৰণ যে 77 ইনটু হৰণটোক যদি আমি পূৰণ বনাই দিওঁ তেতিয়াহ'লে কি কৰিব লাগে সংখ্যাটো ওলটি যায় মানে তলৰটো ওপৰত ওপৰটো তলত আহি যায় তেতিয়াহ'লে 2টো ক'ত যাব ওপৰত তলত থাকিব কিমান 7 ইকুৱেল টু কিমান হ'ব n-1 হ'ব এতিয়া চোৱা 77ত কিমান বাৰ যাব 77ত যাব 11 বাৰ এতিয়া চোৱা 11 ইনটু 2 কিমান হ'ব 22 ইকুৱেল টু n-1 আমি পালোঁ তেতিয়াহ'লে চোৱা যে 22 ইয়াত মাইনাছ আছে এইফালে আনিলে কি হ'ব প্লাছ হ'ব +1 ইকুৱেল টু n চোৱা n ইকুৱেল টু আমি কিমান পালোঁ 23 পালোঁ এতিয়া চোৱা আমি যোগফলটো নিৰ্ণয় কৰিম যোগফলটো কি দিয়া আছিলে s nটো আমাৰ উলিয়াব লাগে তেতিয়াহ'লে আমি যোগফলটো এতিয়া ইয়াত উলিয়াম আকৌ আমি যোগফলটো ইয়াত উলিয়াম যে যোগফলটো আছিলে কি s n ইকুৱেল টু এতিয়া s n টো উলিয়াবলৈ হ'লে চোৱা আমি আৰু এটা ফৰ্মুলা পাইছিলোঁ কি s n ইকুৱেল টু n/2 a প্লাছ a n চোৱা আমি n2 পাই গ'লোঁ n2 পাই যোৱাৰ লগে লগে চোৱা এইটো ফৰ্মুলাত বহুৱালেও আমি পাম কিয় পাম চোৱা এৰ মান দিয়া আছে এনৰ মান এতিয়া ওলালোঁ পিছত ডিৰ মান দিয়া আছিলে এতিয়া চোৱা এইটো ফৰ্মুলাত চোৱা যে এনৰ মান আমি পালোঁ এৰ মান আছে এনৰ মান আগতে দিয়া আছিল তেতিয়াহ'লে এইটোত আমি কৰোঁ এইটোত কৰিলে কি হ'ব আমাৰ অংকটো শ্বৰ্ট হ'ব আৰু এইটোত কৰিলে অলপ লং হ'ব তেতিয়াহ'লে আকৌ আমি কৰিম কি যে s n ইকুৱেল টু যে n/2 ইনটু a প্লাছ a n লিখিম এতিয়া চোৱা যে s
এনৰ মানটো আমি কিমান পালোঁ যে এছ এন এনৰ মানটো কিমান পালোঁ 23 আমি ইয়াত বহুৱাই দিলোঁ ইকুৱেল টু এন মানে কিমান 23 ডিভাইডেড বাই 2 এৰ মান কিমান আছিলে 7 প্লাছ এ এনৰ মান কিমান 84 ঠিক আছে এতিয়া চোৱা 23 ডিভাইডেড বাই 2 ইনটু 84 প্লাছ 7 91 এতিয়া আমি 91 আৰু 23 আমি পূৰণ কৰি দিম 91 আৰু কিমান 23 আমি পূৰণ কৰি আছোঁ 3 ৰ গুণ 3 3 9 গুণ কিমান 27 2 ৰ গুণ 2 9 2 গুণ 18 চোৱা 3 9 2 10 0 হাতৰ 1 2 কিমান পালোঁ 2093 ডিভাইডেড বাই কিমান 2 এইটো আমি পালোঁ কি যে যোগফল পালোঁ এতিয়া আমি এইটো সমস্তক ভাঙি দিওঁ চোৱা 2 2ত একবাৰ শূন্যত নাযায় সেইকাৰণে ইয়াত কি হ'ব শূন্য তে 9ত যাব 2 6 বাৰ 4 বাৰ থাকিব 1 13 13ত যাব 6 বাৰ থাকিব বাকি কিমান 1 একটা আমি ওপৰত ৰাখি দিম দুইটো তলত লিখি দিম এতিয়া বাস আমাৰ হৈ গ'ল এইখিনি আমাৰ কি হ'ল যে যোগফল আমি পালোঁ ঠিক আছে তেতিয়াহ'লে আমি তাৰ পিছৰ অংকটো কৰোঁ এতিয়া আমি 3 নম্বৰৰ পৰা দুটা অংক কৰিম 3 নম্বৰত চোৱা প্ৰথমটোই আছে 3 নম্বৰৰ 1টো আছে যে দিয়া আছে a ইকুৱেল টু 5 d ইকুৱেল টু 3 a n ইকুৱেল টু 50 ইয়াৰ পৰা n আৰু s n উলিয়াব লাগে এতিয়া এই সমান্তৰ প্ৰগতিটো যেটো সমান্তৰ প্ৰগতি থাকিব এই সমান্তৰ প্ৰগতিটোৰ পৰা যে এৰ মান দিয়া থাকিব ডিৰ মান দিয়া থাকিব আৰু এ এনৰ মান দিয়া থাকিব এইখিনি দিয়া থাকিলে এনৰ মান আৰু এছ এনৰ মানটো নিৰ্ণয় কৰিব লাগে ঠিক আছে তেতিয়াহ'লে চোৱা যে এই অংকটো আৰু আমি যে আগৰ অংকটো কৰিলোঁ এটোৰ লগত সেম একে আছিলে প্ৰথমটোত আমি কি কৰিছিলো এনৰ মান নিৰ্ণয় কৰিছিলো তাৰ পিছত কি এছ এনৰ মানটো আমি নিৰ্ণয় কৰিছিলো সেই কাৰণে এইটো অংক তোমালোকে নিজে কৰিবা ঠিক আছে তেতিয়াহ'লে আমি 2 নম্বৰটো চাও কি লিখা আছে ইয়াত 2 নম্বৰটো চোৱা যে দিয়া আছে a ইকুৱেল টু 7 আৰু a 13 ইকুৱেল টু 35 আৰু চোৱা ডিৰ মান উলিয়াব লাগে আৰু s 13 ৰ মানটো উলিয়াব লাগে তেতিয়াহ'লে আমি এই অংকটো কৰো যে চোৱা ইয়াত আমি 2 নম্বৰটো কৰিবলৈ গৈ আছো যে 2 নম্বৰত কি দিয়া আছে আমি প্ৰথমে এইখিনি লিখিম যে 2 নম্বৰত সলভ কৰিম যে দিয়া আছে যে সমান্তৰ প্ৰগতিটোৰ কি দিয়া আছিল a ইকুৱেল টু 7 পিছত a 13 ইকুৱেল টু 35 পিছত আমাৰ উলিয়াব লাগে কি যে d ইকুৱেল টু উলিয়াব লাগে আৰু s 13 টো উলিয়াব লাগে এতিয়া ইয়াত চোৱা এই 13 টোৱে কি বুজাইছে এই 13 টোৱে n ৰ মান বুজাইছে তেতিয়াহ'লে আমি পালো কি যে n পালো a পালো আৰু a 13 টো পালো ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগিব s 13 আৰু t ৰ মানটো উলিয়াব লাগে প্ৰথমে আমি ফৰ্মুলা কেইটা চাম যে আমি প্ৰথম পাইছিলো a ইকুৱেল টু a প্লাস n minus 1 d ঠিক আছে তাৰ পিছত পালো কি যে s n ইকুৱেল টু n by 2 থাৰ্ড ব্ৰেকেট টুৱাইস a প্লাস n minus 1 d তাৰ পিছত পালো কিমান যে s n ইকুৱেল টু n by 2 ইয়াত কি আছিল a প্লাস a n সো এতিয়া চোৱা আমি ইয়াৰ পৰা আমি কি মান পালো a ৰ মান পালো a 13 ৰ মান পালো আৰু কাৰ মান যে n ৰ মান পালো তেতিয়াহ'লে চোৱা ইয়াত এই তিনিটা ফৰ্মুলা যে ইয়াত দিয়া আছে এই তিনিটা ফৰ্মুলাৰ পৰা আমি কোনটোত তেতিয়া চোৱা এই তিনিটা ফৰ্মুলাৰ পৰা আমি কোনটো ফৰ্মুলা বহুৱালে s 13 বা d ৰ মান আমি পাম সেই বিষয়ে আমি ইয়াত প্ৰথমে চৰ্চাটো কৰিম চৰ্চা কৰিলে আমি পাই যাম যে কোনটো ফৰ্মুলা আমাৰ বহুৱাব লাগিব সেইটোৰ বিষয়ে আমি এটা চোৱা a 13 মানে কি a n আৰু n ৰ মান মানে তিনিটা মান দিয়া আছে তেতিয়াহ'লে চোৱা এটোত যদি আমি বহুৱাও a n টো আছে পিছত a ৰ মানটো আছে n ৰ মানটো আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা d ৰ মানটো পাম
ঠিক আছে তাৰপিছত চোৱা এইটো যদি আমি বহুৱাও তেতিয়াহ'লে চোৱা n ৰ মান দিয়া আছে a ৰ মান দিয়া আছে a n ৰ মানটো দিয়া আছে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি s n ৰ মানটো পাম তেতিয়াহ'লে আমি কি কৰিম প্ৰথমে এইটো ব্যৱহাৰ কৰিব পাৰিম বা এইটো ব্যৱহাৰ কৰিব পাৰিম কৰিলেই হ'ল কোনো কথা নাই তেতিয়াহ'লে আমি প্ৰথমে s n টো সৰি d ৰ মানটো উলিয়াম d ৰ মানটো উলিয়াবলৈ হ'লে আমাৰ প্ৰথম এই ফৰ্মুলাটো ইউজ কৰিব লাগিব এতিয়া আমি লিখিম যে কি দিয়া আছিল a13 যে a13 ইকুৱেল টু 35 ঠিক আছে a13 ৰ ঠাইত আমি কি বহুৱাব পাৰিম আমি সেদিনাখন আগৰ ক্লাছটোৰ মানে 5.2 ত আমি অংককেইটা কৰিছিলোঁ যদি এনেকুৱা থাকে তেতিয়াহ'লে আমি কি লিখিব পাৰিছিলোঁ সেইখিনি তাত আছিলে a13 ইকুৱেল টু কি হ'ব a প্লাছ n মানে 13 মাইনাছ 1 d চোৱা কি হ'ব a প্লাছ 12 d আমি এইখিনি ইয়াত লিখিব পাৰিম তেতিয়াহ'লে চোৱা a প্লাছ 12 d ইকুৱেল টু 35 আমি লিখিলোঁ চোৱা ইয়াত আমাৰ d ৰ মানটো উলিয়াব লাগে তেতিয়াহ'লে ইয়াৰ d ৰ মানটো আমি নাপাওঁ তেতিয়াহ'লে কি আছে ইয়াত চোৱা এর মানটো দিয়া আছে এর মানটো ইয়াত আমি বহুৱাই দিম এর মানটো কিমান 7 বহুৱাই দিলোঁ প্লাছ 12 d ইকুৱেল টু 35 ঠিক আছে এতিয়া চোৱা আমি যদি 7 টো হেফালে লৈ যাওঁ কি হ'ব এইটো চোৱা যে 12 d ইকুৱেল টু 35 7 টো আছে প্লাছ হেফালে নিলে কি হ'ব মাইনাছ 7 এতিয়া যে 12 d ইকুৱেল টু 35 ৰ পৰা আমি যদি 7 বিয়োগ কৰোঁ তেতিয়াহ'লে হ'ব ইয়াত কিমান যে 28 ওলাব হৈছে আমাৰ লাগিব d ৰ মান ইয়াত আছে পূৰণ হেফালে যদি আমি 12 টো হেফালে লৈ যাওঁ তেতিয়াহ'লে হৈ যাব কি হৰণ তেতিয়াহ'লে আমি ইয়াত d টো ৰাখি দিওঁ এই 12 টো ইয়াত গৈ পেলাই কি হৈ গ'ল হৰণ হৈ গ'ল ওপৰত থাকিব কিমান 28 ইয়াত আমি 2 এৰে হৰণ কৰিব পাৰিম 2 এৰে ইয়াত 6 বাৰ যাব 2 এৰে ইয়াত 14 বাৰ যাব সো আকৌ 2 এৰে ইয়াত হৰণ যাব 2 এৰে 3 বাৰ 2 এৰে ইয়াত 7 বাৰ তেতিয়াহ'লে আমি পালোঁ কিমান যে d ইকুৱেল টু পালোঁ 7/3 আমি d ৰ মানটো পাই গ'লোঁ এতিয়া আকৌ আমাৰ লাগিব কি s13 ৰ মানটো আমাৰ লাগিব তেতিয়াহ'লে আকৌ আমি লিখিম যে আকৌ আমি জানো যে Sn equal to n/2a plus an এইটো যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে আমাৰ কি Sn ৰ মানটো ওলাব Sn মানে কিমান 13 n মানে 13 divided by 2 a মানে কিমান আছিলে 7 ইয়াত বহুৱালো প্লাছ an ৰ মানটো কিমান পালো কিমান 35 এতিয়া আমি কি কৰিম এইখিনি যোগ বিয়োগ কৰি দিম চোৱা 13 divided by 2 4 into এই দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান ওলাব চোৱা 35 প্লাছ 7 কিমান হ'ব 42 হ'ব এতিয়া চোৱা এই 42 যাব কিমান বাৰ 21 বাৰ যাব এই দুটা আমি পূৰণ কৰি দিম যে 13 into 21 এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান ওলাব চোৱা যে 21 আৰু কিমান আছিল 13 3 ৰ গুণ 3 3 ৰ গুণ 6 1 ৰ গুণ 1 2 ৰ গুণ 2 3 7 2 কিমান পালো 273 পালো 273 এটাকে আমি আমাৰ যেটো নিৰ্ণয় লাগে এটা আমি পাই গলো এটাকে নিৰ্ণয় d ৰ মানটো কিমান পাইছিল 7/3 আৰু আছিল কি s13 ইকুৱেল টু আমি পালো কিমান 273 ঠিক আছে আমি এইখিনি পালো